হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আকৌ আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' আকৌ আৰম্ভ কৰিছোঁ, কাৰণ মোৰ পৰীক্ষা আছিলে, আপোনালোকে জানেই। সেইটো কাৰণে এতিয়া পৰীক্ষা শেষ হ'ল, অলপ ফুৰিবলৈ আহিছোঁ। বিহু বতৰ, মোৰ বিহুও গ'ল, মোৰ বাৰ্থডেও গ'ল, বিহু গ'ল। এইবোৰ একো ব্লগ বনাব হোৱা নাছিলে, মোৰ গা চব বেয়া আছিলে। এতিয়া আজি বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ, এঠাইলৈ আহিছোঁ আপোনালোকক, নতুন জেগা। মই আজিলৈকে অহা নাই। জেগাডোখৰ কি বুলি কয় সেইটো? মেলামৰা মেলিহোৱা। আজিহে শুনিছোঁ, কি আজিলৈকে অহাই নাই। মেলামৰা ওচৰতে আছে, ব'লকচোন চাওঁ। কিন্তু বহুত ধুনীয়া ধুনীয়া জেগা আছে, আপোনালোকে চাই গৈ থাকক। বহুত ধুনীয়া ধুনীয়া জেগা নহয় আচলতে, বহুত ধুনীয়া ধুনীয়া বস্তু আছে চব। টিলিঙা প্ৰথম সোমাই আহি টিলিঙা একদম ওপৰত চাং টাং আছে, কিবা একদম হাবি জংঘলৰ ভিতৰত সোমাই অহা নিচিনা লাগিছে চব। কোন আছে? মজা দিছে। ইয়াত শুবলৈও জেগা আছে দেখোন। ইয়াত শুবলৈও জেগা আছে নেকি? আৰাম কৰিবলৈ দিছে নেকি? ইয়াত বহি পেলাই ফটো অলপ মাৰিব দিব। এইফালে কি আছে? এইফালে চাই আহিছোঁ বা। এইফালেও আছে বহুত ধুনীয়া ধুনীয়া জেগা। কিনো আছে চাওঁচোন তাকে। এইফালে পানী চানী ধোৱা কিবা কিবি আছে চব। কি মজা জেগা, ভাল লাগিছে দেই, সঁচাকৈ ভাল লাগিছে। চাই থাকক আপোনালোকে ভিডিঅ'টো। এখন ৰথ নেকি? চৰি সেইখন ৰথ নহয়, এখন গৰু গাড়ীহে, পাহৰি গৈছিলোঁ। আমি এতিয়া ভিতৰত সোমালোঁ আৰু আপোনালোকক ওপৰত দেখাই দিম। ওপৰতো এটা জেগা আছে চব। ওপৰলৈ গৈ পেলাই আপোনালোকক ওপৰত দেখাই আছোঁ কি কি আছে। কি क्या नज़ारा है। এতিয়া আহি গ'লোঁ ওপৰত কি কি আছে আপোনালোকে চাওক। আপোনালোকক নাজানে যদি এটা কথা শিকাই দিওঁ, ই মোক কৈছে মানে এই জেগাটোত হ'ল এইজন বাপেক, এইজন মানে ইয়াত ধুনীয়াকৈ এখন পাৰি থোৱা আছে, আপোনালোকে দেখিছে। ইয়াত মানে কি হয়, ইয়াত মানে ৰাতি তেওঁৰ স্মৃতিত সেইটো বনোৱা হৈছে, আৰু তাত মানে ৰাতি আত্মাটো আহে বুলি এটা বিশ্বাস আৰু সেইটো কাৰণে ইয়াত ভিতৰত কোনো সোমোৱা নহয়। আৰু এইবোৰ বহুত ধুনীয়াকৈ সজাই থোৱা আছে। ইয়াত যেন এনেকুৱা আছে, বৰ্তমান এনেকুৱা লাগিছে যেন কোনোবা এজন তাত এতিয়া বৰ্তমান থাকে, তেনেকুৱাকৈ ধুনীয়াকৈ সজাই থৈছে। তাত নিশ্চয় মানে ৰাতি আহি পেলাই কয় বুলি কয়। এইবোৰ চব ধুনীয়াকৈ বনাই থোৱা আছে। এখন মানে তেওঁৰ স্মৃতিত বনাইছে আৰু আচলতে তেওঁৰ নামটো কি? তেওঁৰ নামটো হ'ল গংগাধৰ শইকীয়া বুলি কয়। তেওঁ বৰ্তমান পুত্ৰই বনাইছে ন? কোনে বনাইছে? তেওঁ পুত্ৰই বনাইছে। পুত্ৰৰ নামটো নাজানো, যেনে বনাইছে কি শইকীয়া? দীপ শইকীয়া বুলি কয়, সেইজনে এইখন বনাইছে। আৰু চব কি ধুনীয়াকৈ সজাইছে। তেওঁ হ'ল খুমটাই সমষ্টিৰ মৃণাল শইকীয়া ভায়েক হয়। এই চব কিমান ধুনীয়াকৈ সজাই কৰি থোৱা আছে, মানে কিবা এটা আহিয়ে মনটোৱে কিবা ভাল লাগি গৈছে। এইটো কি হয়? এইটো হ'ল পদুম ফুলৰ পাত চাত এনেকৈ দিয়া আছে। আপোনালোকে ইয়ালৈ অহা নাই যদি আহিব, আপোনালোকে নিশ্চয় আপোনালোকে আহে যদি মেলামৰা ইক' টুৰিজিম চেণ্টাৰলৈ আহে। যদি আহে তাৰ ওচৰতে এখন ফিল্ড দেখিব, তাৰ ওচৰতে লাগি আছে, সেইখনতে সোমাই যাব তাত। আৰু চব আপোনালোকক দেখুৱাই যাম। বহুতেই এইখন দেখা নাই অৱশ্যে। এইফালে এনেকৈ কিবা যাব পাৰি, এইফালে টিভি চিভিও আছে। এইফালে ক'ত যাব পাৰি নেকি? এইফালে যাব পাৰি বুলি কৈছে। এইটো কি ধুনীয়া লাগিছে। এইটো কি জেগা? এইফালে কি আছে? এইটো হৈছে বেডৰুম। এইটো যোনজনে বনাইছে বুলি কৈছে, সেইজন থাকে ইয়াত। আৰু ইয়াত টিভি চিভি আছে, চব সুবিধা আছে চব। এইবোৰ ধুনীয়াকৈ কিবা মানে সজাই কৰি থোৱা আছে। কিতাপ আছে পঢ়িব, লাক্সাৰী। এই আল্টি লাগিব, শুই কি মজা লাগিব আপোনালোকে চাওক নে এবাৰ। ফিলিংছটো লৈ ভালে আল্টিমেট লাগিছে, মই কৈছোঁ কি আৰু। এই
মানে ঘপককৈ আহিলোঁ, কিন্তু আহি সঁচাকৈ মনটো ভাল লাগি গ'ল দেই। এনেকুৱা এটা ই লগ ধৰি আছিলে মোক, মই ভাবিছোঁ বোলে এঠাইলৈ লৈ যাম বুলি কৈছে, ওচৰতে ইয়াৰ ঘৰ মেলামৰাতে। মই ভাবিছিলোঁ ই বোলো ক'লৈ নি আছে আজি, কিন্তু ঘপককৈ আনি দেখিলোঁ যে মজা জেগা এটালৈ লৈ আহিলে। চাওক না কি চালিয়া লাগিছে। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, আপোনালোকে এইটো ভিডিঅ' বহুত দিনৰ মূৰত দেখিবলৈ পাইছে। লাইক কমেণ্ট শ্বেয়াৰ মাৰি দিব পূৰা। আৰু ভিডিঅ' বনাৰ জোচটো অহাই নাই ইমান, আহিবহে লাহে লাহে। চব ইয়াত যিমান বস্তু দেখিছে আপোনালোকে চব মানে বাঁহেৰে বনোৱা, চব বাঁহেৰে, একদম চব বাঁহেৰে। চব এতিয়া আৰু ধুনীয়া লাগিছে, লাহে লাহে ৰাতি হৈ আহিছে আৰু ধুনীয়া হৈ আহি আছে। আপোনালোকে দেখিছে সেইফালে শুইটো এটা ৰুম আছে, এইখিনিত সেয়া মই ক'লোৱে আপোনালোকক কি হয়। আৰু ইয়াৰ ওপৰেদি সেইফালে দেখিছে সেইফালেও যাব পাৰি। চক এইফালে সোমোৱা নাই, আমি সোমাব দেখুওৱা নাই সেইকাৰণে। আৰু এটা সৰুটো এটা মিহিকৈ এয়াৰ গান এটা দেখিছোঁ, এয়াৰ গান এটা আছে চাই দিয়ক। চক আপোনালোকে ইমান ধুনীয়া লাগিছে। ইয়াৰ ওপৰলৈ যোৱা সেইখন চাংখন দেখিছোঁ, চব বাঁহেৰে এইবোৰ চক। এইটো এটা কিবা ডেগাৰ আছে, কিবা কিবি আছে, আপোনালোকে দেখিছেই। যি বস্তু মই আপোনালোকক নক'লেও হ'ব, আপোনালোকে অসমীয়া মানুহ হয় যদি আপোনালোকে ধুনীয়াকৈ চিনি পাবই ন। কি ক'ম আৰু আপোনালোকক, চব বাঁহৰ বস্তু বাঁহৰ বস্তু বাঁহৰ বস্তু। বাহ কি মজা লাগিছে। মানে ফাৰ্ষ্ট ষ্টাৰ্টিং কেতিয়া কৰা হৈছিলে? আমি প্ৰথমতে আমি 2010 চনত আমাৰ মেলামৰা হাইস্কুল যিখন, হয়, সেইখন স্কুলৰ আমাৰ এই চাংঘৰটোৰ মেলুহাৰ মালিক যিজন ডক্টৰ দীপক চলিয়া, হয়, তেখেতৰ দেউতাকে তাত প্ৰধান শিক্ষক কৰিছিলে। তেতিয়া সেই প্ৰধান শিক্ষক কৰোঁতে মানে সোণালী জয়ন্তী পৰিছিলে আমাৰ মেলামৰা হাইস্কুলত। এতিয়া সোণালী জয়ন্তী কৰোঁতে আমি তাতে এখন এই গৰু গাড়ীখনে আমি প্ৰথম আৰম্ভণি কৰিলোঁ। তাত আমি গৰু গাড়ীখন আপোনালোকে দেখিছে ধুনীয়াকৈ প্ৰদৰ্শন কৰিছিলে ন? গৰু গাড়ীখন প্ৰদৰ্শন কৰিছিলোঁ। সেইখনে আমি তেতিয়া চাংঘৰ বনোৱাই নাই, চাংঘৰ বনাই মাটিকণ এনেই পথাৰ হৈ পৰি আছিলে, ধান খেতি নহয়। সেই মাটিকণ মানুহ আছিলে, তেওঁ ধান খেতি নহয় কাৰণে মাটিকণ বিক্ৰী কৰি দিলে। আমাৰ ডক্টৰ দীপক চলিয়া এখন কিনি গ'লে, লৈ পেলাই লাহে লাহে বোলে মই ওচৰতে বাগান। আৰু ইয়াত কোনোবা থাকে নে নাথাকে? ইয়াত আহে নেকি? সেইজন যোনজনে বনাইছিলে ইয়াত থাকে নেকি? ৰুম চুম ধুনীয়াকৈ বনাই থোৱা দেখিছোঁ। আৰু এইবোৰ ধুনীয়া ধুনীয়া বস্তু বনোৱা আছে, এইবোৰ চব সংগ্ৰহ কৰি অনা হৈছে। মজা জেগা এটা পালোঁ, অলপমান শুই লওঁ। ৰুমিটো তুমি আজি ক'লৈ লৈ আহিলা বাৰু? কোৱা কিবা এটা কোৱা। কি মজা জেগাত লৈ আহিলা, মই ভবাই নাছিলোঁ। তুমি এইটো চোৱা নাই, এইটো যে এইটো খাই বুলি এইটো কি বুলি কয়? এইটো নামটো পৰা বং। এইটো বং নকয়, এইটো কিবা বেলেগ বুলি কয়। এনেকে এনে যে ধৰি পেলাই যে খাই যে মজা লাগে মানে। এইটো ভাং খোৱাই এনেকে বহি পেলাই খাই। আমি এইবোৰ নাখাওঁ কাৰণে ইমান নাজানো বাৰু। অৱশ্যে আজিকালি নাখালেও বস্তু চিনি পাব লাগে, কিন্তু হ'লেও মই নাজানো বাৰু। লাষ্ট টাইম আৰু ইয়াত আহি লুকটো এইখিনি পাই দেখাম ৰ'ব দেই। ভিডিঅ'টো মই বেছি দীঘলীয়া কৰি বেয়া পাওঁ, কাৰণ মানে মানুহে চাই ব'ৰ পায় ন, সেইটো কাৰণে মই চুটিকৈ সামৰি দিওঁ। এতিয়া কিন্তু ভিতৰত আকৌ এবাৰ মই এতিয়া ভিতৰত ভিডিঅ' কৰিলোঁ 3-4বাৰমান, আৰু কৰোঁ লাগি আছে। লাইটকেইটা জ্বলি লওক এবাৰ, আকৌ নাজাৰটো দেখুৱাই দিম। কিন্তু মই আজি কিন্তু বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। মই আপোনালোকে জানেই, মই আপোনালোকক লাষ্ট ভিডিঅ'টো মই সেই বহুত দিনৰ আগতেই বনোৱা, ক'ত ডিগ্ৰী কিবা এটা হৈছিলে তেতিয়াই বনোৱা, পাহৰিয়ে গ'লোঁ কেতিয়া বনাইছিলোঁ। মই পৰীক্ষা আছিল কাৰণে বহুত দিন বনোৱা নাছিলোঁ। আজি আকৌ বহুত দিনৰ মূৰত বনাইছোঁ। মই কৈছোঁ নহয়, মোৰ জোচ অহাই নাই ভিডিঅ' বনোৱাৰ আগৰ যোনটো জোচ আছিলে। কিন্তু এতিয়াৰ পৰা আকৌ একদম ধুনীয়া ধুনীয়া ব্লগ দি থাকিম, আপোনালোকে চাই থাকিব। আৰু মই এই চেনেলটোত মাজে মাজে মই হিন্দী ব্লগো দিম, আপোনালোকে চব চাই থাকিব মুঠতে। বাৰু আমি ভিডিঅ' বনাই এতিয়া ঘৰ যাব ল'লোঁ। আৰু আপোনালোকে অলপমান ৰাতিৰ দৃশ্যটো চাই লওক, অকণ দেখা দিছোঁ। দেখিলে ৰাতিৰ দৃশ্যটো। ইয়াৰ ভিতৰত আৰু আকৌ নেদেখাওঁ বস্তুবোৰ, ৰাতি আৰু এনেও আপোনালোকে অনুভৱটো কৰিব কিমান ধুনীয়া হয়, আপোনালোকে জানে। এতিয়া আমাৰ বেগ লৈ ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ, যাওঁ, বাই বাই। যদি ভিডিঅ' ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ মাৰি দিব। আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ, সেইটো কাৰণে অকণমান কিবা কিবি ভুল চুল হ'ব পাৰে। আৰু নেক্সট আকৌ যেতিয়া ভিডিঅ' বনাম, একদম পূৰা ধামাকা ভিডিঅ' এবাৰ পৰাই দি থাকিম। চ' এতিয়া মই পূৰা বহুত মানে ফ্ৰী আছোঁ ন, সেইটো কাৰণে ভিডিঅ' আপোনালোকক বনাই দি থাকিম, আপোনালোকে ভিডিঅ' চাই থাকিব। আৰু মোৰ চেনেলত যদি নতুনকৈ কোনোবা আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই আজিলৈ, টাটা। চাওক কেনেকুৱা অন্ধকাৰৰ নিচিনা জেগাত আহি গৈছোঁ, পিছফালৰ দৃশ্য চাওক।